ৰাতিপুৱাৰ পৰা আকলা কাম কৰি মই শেষ কৰিব পাৰে বাছা ঘুমাই গেলেনি ইত্যাক লাগি উঠা নহয় ঐ ঘুমাই গেলেনি উঠছে নে নাই তই মই যাব লাগলি না ৰাতিপুৱাই পই তোৰ পিঠি ফালি দিম পুৱাই ঘুমাবও নৰা শান্তিত এনে আনদিন পশ্চিমৰে ভগৱান তই উঠছে না উঠা নাই হা ঐ ঘুমাই গেলেনি পঢ়া শুনাতো নাই কাম কৰি ৰহে মায়ে অলপমান ঘুমাবা দি চেলি মই ভালকে টোপনিটো হৱাই না অলপমান টাইম 5 মিনিট ঘুমাবা 5 মিনিট ৰহ তোৰ মই 5 মিনিট উলাই আছো ৰহ ভালকে কলি কথা নুশুনা নহয় ৰহ পাছাই আজি ঠোকনে মোক ভাঙি দি আছো ৰহ হাও ইমান আটা ভালু তই তাক লাগি চকুৱে মেলা নাই মেলছু দে এতিয়া কও কি কবা লাগা আছে পাইছে নাই এতিয়া মছলা কৈছিলো না আইবে লাগলি তোৰ মুখ ঠোকনে ভাঙিম বুলি মোক ৰাতিপুৱাই মাৰলি যা যাই কিনে এতিয়া বাচন খিনি ধুগে কি পুৱাই বাচন ধুব লাগে নাই মই পঢ়িম মাই পঢ়িম এতিয়া মই তে পহৰ মুঠুৰ পত্তা বিছনাৰ পৰাই উঠ শান্তি নাপলো কোনো দিন ৰাতিপুৱাই ঘুমে শান্তি নাপলো ৰে মই আৰু এটা কথা কওঁ মাই পুৱাই ফেন খানকে বন্ধ কৰি দিছা ন ফেন বন্ধ নহয় তোৰ মই মাথাত পানী ঢালিম এইবাৰ ও মাই কে আছলো এখন ঘৰত হে ভগৱান তে উঠ পহৰ এইবাৰ আহি মই তোক পঢ়া দেখা পাব লাগিব উফ গেলে কিবাকে শান্তি পাইছো দে বাপ্পা ঐ কিতাপ লৈছা নাই ল মাই পঢ়ি আছো মই কিতাপখন আজি ইনষ্টাগ্ৰামত কোনটো ফটো আপলোড দিওঁ ৰাতিপুৱাই পৰা এটা ফটো তুলিব লাগিব কালি আপডেট আপলোড দিয়া ফটোটোত কেইটা লাইক হ'ল চাওঁ ষ্টৰি চাইছি কিন্তু মোৰ ফটোত লাইক নকৰে এইবাৰ পৰাই বাছা তই ফটো আপলোড দিলে ময়ো লাইক নকৰো দেচোন সঁচাকে মানুহবিলে ইমান দেখবা নৰে কিবা লাইক এটাও দিবা নৰে তই পঢ়ি আছা মাই মুখস্থ মাতি আছো ৰ তই মোবাইল চাই আছা মাই তই কেতিয়া আহিছা মই মোবাইল চোৱা নাই মই এলাৰ্ম ঘড়ীটো বন্ধ কৰিছো তোক বাচ্চা তই ইয়াতে এনেকুৱা আৰু তোৰ সৰুৰে পিছদিনাই ঘৰত দি থৈ যাব বাচ্চা মোবাইল চাই মোৰ একো লছ নহয় নিজৰে লছ ভালকে পঢ়ি শুনলি ভালকে খাবা পারবি আর মোবাইল চাই দেখলি হসি যা তোর মন নিচনাকে বাসনা হব মোবাইল চাই আইছিলো আজির পৰাই মোবাইল নাচাওতে ভালকে পঢ়িম দে হ'ব দে আৰু অলপমান দেৰি টোপনি যাব বাকী আছে টোপনিখিনি মাৰি লওঁ তাৰপিছত পঢ়িবি দে না মই পমিলাই আৰু কোনোদিনে মোবাইল নাচাওঁ পুৱাই সদায় পঢ়িম মই